নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি বিক্ৰী কৰি চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকক বহুত দিনৰ মই ভিডিঅ' এটা লৈ আহিছোঁ আৰু ভিডিঅ'টোত মই দেখাম মোৰ ফাৰ্মত মানে সঁচৰ কাৰণে এটা গাহৰিও আনিলোঁ। এইটো ডিউৰক হয় আৰু ডিউৰকৰ পোৱালি এটা আনি থোৱা আছে আৰু বাকী গাহৰিখিনিকো দেখুৱাই দিম কিমান ডাঙৰ হৈছে, কি হৈছে আৰু গাহৰিখিনি কেনেকুৱা হৈছে আপোনালোকে চাই ল'বচোন। আৰু ডিউৰকৰ পোৱালিটো আনিলোঁ, এইটোকো আপোনালোকক দেখাই দিম। আৰু সেইফালে গাহৰিখিনি চাব, এইফালে চব আছে। এইটো সেইটো খাচী হয় আৰু এইটো হৈছে এইটো মানে আমাৰ সঁচৰ কাৰণে অনা হৈছে ডিউৰকৰ পোৱালি। এইটো হৈছে আপোনালোকে ডিউৰকৰ পোৱালি চাওক, সঁচৰ কাৰণে অনা হৈছে। এনেকৈ ভিডিঅ'টো ওচৰৰ পৰা কাৰণে বৰ চুটি দেখিছে, ইমানো চুটি নহয় গাহৰিটো। আৰু দেখিছে এইটো, আৰু এইটো আমাৰ খাচী গাহৰি হয়। আৰু এইজনী মাইকী হয়। এই মাইকী গাহৰিজনী মানে কি ক'ম এই বিষয়ে, এই এনেকুৱা বিহু দেখাইছে নহয়, বিহু বুলি ক'ব লাগিব। এইফালে চাওক, তাইৰ কাৰণে কিমান ওখকৈ মই বাঁহ মাৰিবলগীয়া হৈছে। মানে তাই কি হয়, মানে অট'মেটিক জঁপিয়াই ওলাই যায়। আগত ইয়ালৈকে হাইচ ওলাইছিলে, এইটোলৈকে এইডাললৈকে ওলাইছিলে। এইডালৰ ওখটো প্ৰায়তো 4.5 ফুট, 4 ফুটটো ধৰি লওক কমকৈ হৈ যাব। আৰু তেনেকুৱা ওপৰেদি তাই, আৰু এইজনী কি হ'ল, সৰুৰ পৰাই তাই এনেকৈ জঁপিয়াই ওলাই থাকি অভ্যাস এটা হৈ গ'ল। কি হ'ল নাজানো, অলপ ৰাতিপুৱা খন্তেক থাকে, দানা দিয়া আধা ঘণ্টামানৰ আগত তাই ওলাই যায়গৈ। আৰু সেইটো কাৰণে তাইক ৰছী লগাই বান্ধি থোৱা আছে। আৰু এইটো খাচী হয়। আৰু এইটো চব ডিউৰকৰ পোৱালি সঁচৰ কাৰণে আনি থোৱা হৈছে ইয়াত। এইটো দেখিছে আপোনালোকে, আৰু এজনী মাইকী গাহৰি। আৰু এইফালেও আছে গাহৰি, এইটো হৈছে খাচী, খাচী হয়। আৰু এইফালে এইকেইটা খাচী গাহৰি চব মানে মাংসৰ কাৰণে কৰি থোৱা হৈছে। এইটো খাচী চাওক আপোনালোকে। আৰু এইফালেও আছে, সেয়া আমাৰ বাইদেৱে এটা পোৱালি দিয়া পোৱালিটো এইটো চাওক। সি তাই মানে ৰাজত্ব কৰে এই ৰুমৰ পৰা একদম সেই ইটো ৰুমলৈ পাই যায়। 3টা ৰুম তাই গোটেই নাচি বাগি ফুৰে, মানে বাকী এই গাহৰিকেইটা একো নকৰে। আৰু এইজনী গাহৰিজনী চাওঁ, এইজনী দেখিলে মোক খংহে উঠে। আৰু এই চাওকচোন, পোৱালি দিয়া গাহৰি বুলি নক'বই তাই খং কি চাবা, এটা পোৱালি লৈ তাই যিমান খং। আৰু এতিয়া খাচী পলা দেখাই দিছোঁ, এতিয়া খাচী চাওক, দে গেধা শুই আছে খাই বৈ। আৰু এইটো পোৱালি সি মানে ৰাজত্ব কৰে গোটেই ৰুম দেখিছেনে। এই তলৰ বাঁহেদি পাৰ হৈ যাব এতিয়া চাগে, পাৰ হৈ যাব এনেকৈ পাৰ হৈ ইফালৰ পৰা সিফালে সি ঘূৰি ফুৰে দেখিছেনে। সেয়া কাৰোবাৰ এইফালেও আছে এইকেইটা গাহৰি খাচী চব। আৰু এইফালে আছে মাইকী গাহৰি দুজনী, এই দুজনী চব। আৰু ৰুমটো ধুনীয়াকৈ চাফা কৰি থোৱা আছে। ইয়াত দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ ৰুম চাফা কৰি থৈছোঁ। আৰু সেইটো চাওক, আৰু এনেকৈ মানে ওলাই ফুৰে, ইফালৰ পৰা সিফালে ঘূৰি ফুৰে। আৰু ৰুমৰ ভিতৰতে থাকে দেখিছেনে সেয়া। আৰু সি এনেকৈ খেলি থাকে, কিন্তু সি ঠাইতো তেনেকৈ থাকে, সি যেনেকৈ মন যায় তেনেকৈ খুচিমতে থাকিব পাৰে। আৰু এনেকৈয়ে বৰ্তমান ফাৰ্মখন চলি আছে ধুনীয়াকৈ। আৰু গাহৰিখিনি দেখুৱালৈ, আৰু গাহৰিৰ কাৰণে মানে নতুন এটা খেতি কৰিছোঁ, আপোনালোকক দেখাম। মই নেক্সট ভিডিঅ'টো দেখাম, আপোনালোকক দেখাই দিম কি খেতি কৰা হৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো নতুন কোনোবাই চাইছে ভিডিঅ', তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ বাই।